মিজান নিউজৰ সমূহ দৰ্শক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ 2022 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীৰ বাবে অতি জৰুৰী খবৰ। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীক স্কুটি দিম বুলি চৰকাৰে ঘোষণা কৰিছিল। এতিয়ালৈকে কোনো ডেট ফিক্স কৰা নাই আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে দুৰ্গা পূজাৰ আগে আমি সকলো ছাত্ৰ ছাত্ৰীক স্কুটি দিম, কিন্তু এতিয়ালৈকে কোনো আসল মেৰিট লিষ্ট ওলোৱা নাই আৰু কোনো ডেট ফিক্স কৰা নাই। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চিন্তা নকৰিব, অতি শীঘ্ৰেই আসল মেৰিট লিষ্ট ওলাই আছে। যেতিয়া আসল মেৰিট লিষ্ট ওলাই যাব আমি তোমালোকক জনাই দিম। গতিকে বন্ধুসকল, আপুনি যদি মোৰ চেনেলত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন সকলো ধৰণৰ খবৰ পাবলৈ ধন্যবাদ।